এতিয়া বাজিছে 7টা আৰু মই প্ৰিপেয়াৰ কৰি আছোঁ ব্ৰেকফাষ্ট। ওলাই আহিছোঁ, মাছ খোৱা যাম বা কিছুমান ল'ম, হ'লচেলত পায়। পোক আছে নেকি? Good morning everyone. Morning routine. এতিয়া বাজিছে 7টা আৰু মই প্ৰিপেয়াৰ কৰি আছোঁ ব্ৰেকফাষ্ট আৰু লাঞ্চ। আজি আছিলে ৰুটি চব্জি ডাল। চ' বনাই হৈ গ'ল। গাটো ইমান ভাল লাগি থকা নাই আজি, ইমান ঠাণ্ডা পৰিছে। গৈ আছোঁ বজাৰ কৰিবলৈ হোষ্টেলৰ ভেজিটেবলছ। ওলাই আহিছোঁ, মাছ খোৱা যাম বজাৰ কৰিবলৈ হোষ্টেলৰ। তো তাতে মানে বহুত কমতে পায় আৰু পাচলি, ইয়াতেতো ইমান দাম ৰিটেইলত। চ' গৈ আছোঁ তালৈ। ফাৰ্ষ্টতে ফেঞ্চি হৈ আহিছোঁ বিকজ মোৰ হ'লচেলৰ পৰা দুটামান বস্তু ল'বলৈ আছে। মপ আৰু ৱাইপাৰ এনেকুৱা কিছুমান ল'ম, হ'লচেলত পায় কম দামতে, সেইটো কাৰণে মই লৈ ল'লোঁ। আহি পাই গ'লোঁ মাছ খোৱা পাচলি বজাৰ, গুৱাহাটীৰ বিখ্যাত মাছ খোৱা পাচলি বজাৰ। ইয়াৰ পৰাই গোটেই গুৱাহাটীলৈ পাচলি যায়। বেপাৰীবোৰ ৰাতিপুৱা 3টা-4টাতেই আহে বোলে ইয়াতে। চ' মইতো হোষ্টেলৰ কাৰণে লৈ আছোঁ, বহুত লাগিব আৰু ফ্ৰেছ পাচলি, সেইটো কাৰণে ইয়াৰ পৰা লৈ আছোঁ। বাল্কত ল'লে সুবিধা হয় আৰু বহুত। নালাগে, কেঁচা দিয়া। এনেকুৱা তুমি লওক। মটৰ কিমান? ইমান কিয়? ফুলকবি কেঁচা কেঁচা দিছা ন? এইটো পকেটত ভৰাই দিছোঁ। এইটো দিয়া। পোক আছে নেকি? এইটোতো আছে। হ'ল ন? কিমান? এইটো 170 দিয়া। অলপ চাই দিবা দেই, ভাঙা নিদিবা। লোৱা আৰু এগো লৈ ল'লোঁ আৰু এতিয়া লৈ আছোঁ আলু পিঁয়াজ। চব কমতে পায়। আলু কেজি 15 rupees only। কেনেকুৱাচোন নহৰুবিলাক? আজিকালি অলপ লুজ হ'ল, লাষ্ট চিজন নহয়। ভাল নাই দেখোন। এনেকুৱা হ'ব, কেঁচাটো পাই যাব আপুনি। এইটো এতিয়া আহিছে, এনেকুৱাই আহিছে চব। আধা কেজি দি দিয়ক আৰু। বাকীহাত গ্ৰচাৰিজো লৈ ল'লোঁ হ'লচেলৰ পৰা একেলগে। ক্লাছিক চাব নাই বুলি আছে।
সঁচাকে I understand what I want in this place, see, cause everybody wanna tell you bad things. What could go wrong, what fame brings, but success is a finicky thing. And if you ain't sure, no, it'll never be. I don't wanna let myself down, myself down. I don't wanna let myself down, myself down. Run away, I don't have to plan it. I can go, change my fate, you won't understand it. All alone, that's okay, people I can't stand them. They don't want me to change, keep me where I'm standing. And I don't wanna be where I am. আহিছোঁ কৰ্ণাৰ কেফেলে কফি খাওঁ আৰু বহুত ভোক লাগিছে দিনটো বজাৰ কৰিয়ে গ'ল চ' কিবা কিবি অৰ্ডাৰ কৰিলোঁ খাই আছোঁ এতিয়া চ' এতিয়া খাই লৈ ঘৰলৈ যাম আৰু হিহি ভাগৰে লাগি গ'ল এসোপা আকৌ চাফা কৰিবলৈ আছে